মই সেইটো কিয় বিচাৰিম কাৰণ এনে মই গম পাওঁ মাৰিবতো নোৱাৰোৱে আজিকালি নহ'লে কোৰ্ট কাছাৰীত গুচি যাব আৰু অৱস্থা বেয়া হৈ যাব মই কোনো ছোৱালী মোক এৰিও যোৱা নাই আৰু মই কাকো এৰাও নাই সেইটো সময়ত আৰু অলপ মানে কি কয় আৰু কি যুৱক বুলি কয় এইটো মানে উদ্দন্ত যুৱক নে কি যে কয় নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় আৰু সকলোৰে মৰমৰ সকলোৰে পৰিচিত গায়ক কুমাৰ ভৱেশ দাদা মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ কি খবৰ আছো ভালে আছো এই প্ৰগ্ৰাম চলি আছে আৰু শুই উঠিছো আৰু তুমি আহিছা এতিয়া একদম বাকি এতিয়া আপোনাৰ এই যে নতুন কাম কৰি আছিলে কি কাম কৰি আছে আৰু কেতিয়াকে আমি একদম দৰ্শকে দেখিবলৈ পাম নাই এতিয়াতো যোৱাটো ওলালে যোৱা বছৰতো কেইটামান ওলালে মোৰ তাৰ আগত ওলালে ভেকচিন বানপানী তাৰপিছত যোৱা বছৰ দুটামান ওলালে আৰু এইবাৰ মোৰ কাম চলি আছে গানৰ মানে নতুন দুটা গানৰ কাম চলি আছে ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে মুক্তি পাব ওকে আমি সকলোৱে আশাবাদী আৰু মই দাদাক এটা কথা সুধিব বিচাৰিম এই যে আপুনি আপোনাৰ টাৰ্নিং পইণ্ট দেহাজান একদম যদি মই পোনে ক'ব যাওঁ আপুনি দেহাজানৰ কাৰণে কি আপুনি হেৰাবলগীয়া হৈছে আৰু দেহাজানৰ পিছত আপুনি কি ঘূৰাই পাইছে আপোনাৰ জীৱনত দেহাজানৰ কাৰণে মোৰ হেৰাব লগা একো হোৱা নাই দেহাজানৰ কাৰণে মই পাইছোঁহে আৰু দেহাজানৰ পৰাইতো মোক অসমত চিনি পালে বা অসম নহয় অসমৰ বাহিৰতো চিনি পালে আৰু দেহাজানৰ আগত কিন্তু মোৰ 3টা এলবাম ওলাইছিলে সেই 3টা বিশেষ তেনেকৈ মানুহৰ মাজলৈ নগ'ল অলপ গৈছে কিন্তু সেইটোত অকণমান মোৰ মানে বেয়া লাগি আছিলে সেইখিনি সময়ত তাৰপিছত যেতিয়া মোৰ দেহাজান এলবামটো ৰিলিজ হ'ল তাৰ কিছু দিনৰ পিছত মোৰ অকণমান ভালৰ ফালে আহিল আৰু তো এতিয়াতো গমেই পায় আৰু সকলোৱে গম পায় অসমত যে এইটো আৰু ৰেকৰ্ড কোনো ভংগ কৰিব পৰা নাই বা নোৱাৰিব এতিয়া কাৰণ যিহেতুকে কেছেট নাই এতিয়া আৰু গতিকে সেইটো ৰেকৰ্ড আৰু থাকিয়ে গ'ল গতিকে সেই এটা মোৰ ভাল কথা কিন্তু বেয়া দেহাজানৰ পিছত বেয়া হোৱা নাই মোৰ সেইটো বা হেৰুৱাবলগীয়া হোৱা নাই একো পাবলগীয়াহে হৈছে বহুত সেইটোৱে মই আৰু এটা কথা সুধিম আপোনাক এই যে আপুনি গানৰ যেতিয়া আপুনি ষ্টেজ প্ৰগ্ৰেম কৰি আছিলে দুই এটা প্ৰগ্ৰেম কৰি আছিলে আপুনি আপোনাৰ ফাদাৰে দি দিয়া এটা ৰেষ্টুৰেণ্টত কাম কৰিছিলে আপুনি কেতিয়াবা এনেকুৱা হৈছিলে যে কোনোবা যদি আপোনাক অকণমান ভালকৈ কৈছে বহুত ধুনীয়াকৈ গান গাইছে আপুনি ফ্ৰীতে হেৰি দি দিছিলে মানে পইচা লোৱা নাছিলে খোৱাৰ পিছত সেই বস্তুটো কেতিয়াবা এনেকুৱা হৈছেনে আপোনাৰ দেউতাই গম পোৱাৰ পিছত আপোনাক বহুত গালি দিয়া নহয় সেই ৰেষ্টুৰেণ্টখনতো মাৰাই গ'ল এতিয়া মাৰাই গৈছে সেই সময়ত মানে ভালদৰে মন নিদিওঁ বা পইচা পাতি মানুহৰ পৰা নলওঁ গানতে মোৰ মনটো থাকেতো দিনে ৰাতি সেইখন আৰু বন্ধই হৈ গ'ল কিছুদিন পিছত গতিকে আৰু কি গালি দিব আৰু যিটো হ'ব লাগেতো হৈয়ে গ'ল আৰু সেইটোৱে কেতিয়াবা এইটো ৰিয়েলাইজ হৈছেনে যে কিয় সেনেকুৱা কৰিছিলোঁ হয়তো এতিয়া যদি মই সেই ৰেষ্টুৰেণ্টখনো থাকিলে হয় বা আপুনি এতিয়া যিহেতু কুমাৰ ভৱেশ বুলি সকলোৱে চিনি পায় হয়তো দুটা ছাইডৰ পৰা আৰ্নিং হ'লে হয় আপোনাৰ আৰু বেছি যিখিনি পাইছে তাতকৈ আৰু বেছি পালে হয় নাই ৰেষ্টুৰেণ্ট চলোৱা বা মই ছাৰ্ভিচ কৰা মোৰ বেলেগ কামত কোনো প্লেনিঙেই নাই সৰুৰ পৰাই ৰেষ্টুৰেণ্ট দিলেও কি মোৰ একো কি এতিয়া মোৰ যিটো মই যি ধৰণে ব্যস্ত হৈ আছোঁ যি ধৰণে মই মানুহৰ মাজত এতিয়া আছোঁ ৰেষ্টুৰেণ্ট চলাই তুমি কেনেকৈ থাকিবা বা সেইটো পাব জানো মই যিটো লাইনত আছোঁ এতিয়া সেইটোতো এইটোৰ লগত তুলনাই নহয় গতিকে সেইটো কি এটা মানে কি দেউতাই মানে আৰু মোৰ কাম নাছিলেতো বা কাম কৰা নাছিলোঁ একো তাতে লগাই দিছিলে পিছত আৰু মোৰ মন নাই কাৰণে সেইখন বন্ধ হৈ গ'ল আৰু সেইটোৱে মই আৰু এটা কথা সুধিম আপুনি যিহেতু এটা স্কুলত কৰ্মৰত আছিলে কেতিয়াবা আপুনি বেলেগ এটা ইণ্টাৰভিউত কৈছে যে আপুনি মাজে মাজে যায় কিন্তু মোৰ কুৱেশ্যনটো হ'ল যে আপুনি যে মাজে মাজে যায় কেতিয়াবা আপোনাৰ এনেকুৱা ফিল হৈছেনে যে এইখন স্কুলত মই এটা সময়ত চকীদাৰ হিচাপে কৰ্মৰত আছিলোঁ আৰু মই যাম ক'ৰবাত নহয় ক'ৰবাত অকণমান সংকোচ ভাৱটো আহিছে নেকি যেতিয়া কাম কৰি আছিলোঁ 6 মাহ মানে কৰিছিলোঁ মই তেতিয়া বেয়া লাগিছিলে যে মোৰ লাইনটো আছিলে কি মই আহি পালোঁ ক'ত কি লাইনত সোমাই গ'লোঁ সেইটো যেতিয়া মই মানে কাম কৰি আছিলোঁ তাত তেতিয়া মোৰ বেয়া লাগিছিলে
কিন্তু যেতিয়া তাৰ পৰা মই আৰু এৰিয়ে দিলোঁ, নগ'লোৱে মই কোনোদিন, তাৰ পিছৰ পৰাতো আৰু মই গানতে আহি গ'লোঁ। এতিয়া গ'লে ভাল লাগে যে মোৰ সেইটো ফিল নহয় আৰু ফুৰিব যাওঁ বা তাত ষ্টাফৰ লগতে বহোঁ, চাহ তাহ খাওঁ, ধেমালি কৰোঁ, ফূৰ্তি কৰোঁ, বা এতিয়াও মই কেইজনমান ষ্টাফৰ ঘৰতো যাওঁ ছয়গাঁৱৰ ফালে গ'লে, তাত মানে বৌহঁতে খুব মৰম কৰে মোক, সেইটোতো ভাল লাগে। কিন্তু সেইটো ফিল নাহে এতিয়া। কিন্তু যেতিয়া মই কাম কৰি আছিলোঁ তেতিয়াহে মোৰ বেয়া লাগিছিলে যে মই ক'ত সোমাই দিলোঁ, আচলতে মোৰতো লাইনটো এইটো নহয়, সেইটোৱে তেতিয়াই বেয়া লাগিছিলে। কিন্তু এতিয়া বেয়া নালাগে, এতিয়াও মই যাওঁ, মাজে মাজে যাওঁ সেইপিনে গ'লে। যিহেতু আপুনি এটা ইণ্টাৰভিউত কৈছিলে যে আপোনাৰ যিখিনি শিক্ষাগত অৰ্হতা হয়তো ৰাইজৰ আগত ক'বলৈ অকণমান সংকোচ কৰে, বাট মই আপোনাক এইটো কথা ক'ব বিচাৰিম, যিহেতু আপুনি অকণমান শিক্ষাৰ ক্ষেত্ৰত অকণমান পিছ পৰি আছিল, আপুনি কেতিয়াবা এনেকুৱা ফিল কৰে নেকি যে মই যদি আজি আৰু অলপমান পঢ়িলোঁ হয়, হয়তো মানুহৰ আশাটো শেষ নাই, গতিকে আৰু অলপ যদি পঢ়িলোঁ হয়, হয়তো আজি মই আৰু অকণমান এখোজ আগবাঢ়ি থাকিব পাৰিলোঁ হয়, সেই বস্তুটো আপোনাৰ অনুভৱ হয় নেকি? নহয়, সেইটো হয় অৱশ্যে। সেইটো আচলতে মোৰ এই গানৰ লাইনটোত নহয়, গানৰ লাইনততো আৰু পঢ়া বা নপঢ়াৰ কোনো কথা আহি নপৰে। ইয়াত সৃষ্টিৰ কথা আহি পৰে বা ৰেৱাজৰ কথা আহি পৰে, বহুত বেলেগ, এইটো বেলেগ ছিষ্টেম হয় আমাৰ। কিন্তু এটা প্ৰব্লেম হয় আমাৰ কেতিয়াবা, আচলতে তুমি কোৱা কথাটো অলপ যদি বেছিকৈ পঢ়িলোঁ হয়, অলপ মানে মানুহৰ মাজত মানে চলাৰ কাৰণে বা গমেই পাইছা মই কি ক'ব বিচাৰিছোঁ, সেইটো অকণমান সুবিধা হ'লহেঁতেন। কিন্তু এতিয়া প্ৰব্লেম নাই, আজিকালি বহুত সুবিধা ওলাইছে, তেনেকৈ শিকিছোঁ, এতিয়া শিকিয়ে আছোঁ মই, বা এতিয়াও পঢ়িয়ে আছোঁ মই, এতিয়াও পঢ়িয়ে আছোঁ মই। গতিকে আৰু পঢ়া শেষ নহয়, শিক্ষা শেষ নহয়, কৰি আছোঁ, কিমানলৈ যাওঁ চাওঁ আৰু। এই ক্ষেত্ৰত আপুনি যদি এগৰাকী, আপোনাকতো বহুতে ফ'ল' কৰে, ফেমাছ পাৰ্চন হিচাপে শিক্ষাৰ ক্ষেত্ৰত দৰ্শকক কেনেকুৱা ধৰণৰ ছাজেষ্ট দিব বিচাৰিব? নাই, শিক্ষা থাকিব লাগে মানুহৰ, বা পঢ়িব লাগে, যিমানখিনি ডিগ্ৰী ল'ব লাগে, কাৰণ নিজৰ কাৰণে ভাল। কাৰণ আমাৰ অকণমান কমি হৈ আছে, এতিয়া আমি মানে অনুভৱ কৰিছোঁ, পঢ়িব লাগে, যিমানখিনি পাৰে পঢ়িব লাগে, সেইটোৱে। পঢ়াত যিহেতু আপুনি আচলতে আপুনি কৈছে যে পঢ়াটো মোৰ মাথাত নোসোমায়, আচলতে নোসোমাইছিল নে আপুনি গানৰ কাৰণে পাগল বেছি আছিলে, সেইটো কাৰণে মাথাত সোমোৱা নাছিল? গানৰ কাৰণে মোৰ পঢ়াটো নোসোমালে। আৰু কিন্তু যিখিনি মই এতিয়া পঢ়িছোঁ বা যিখিনি মোৰ দৰকাৰ, সেইখিনি মোৰ এতিয়া আছে। মানে মানুহ এজন চলাৰ কাৰণে বা মানুহ এজন ক'ৰবাত যাব লাগিলে বা যিকোনো কামত মোৰ যিখিনি প্ৰয়োজন, সেইখিনি মোৰ অ'কে এতিয়া বৰ্তমান। কিন্তু তেতিয়া কি হৈছিলে, তেতিয়া মন নাছিলে মোৰ বা গানতে, আৰু তেতিয়া বুজি পোৱাও নাছিলোঁ। কিন্তু এতিয়া অকণমান অনুভৱ কৰিছোঁ যে আচলতে কিবা এটা কৰাৰ লগে লগে পঢ়াটোও লাগে মানুহৰ, সেইটোও লৈ যাব লাগে। কিন্তু সেইটো তেতিয়া মই বুজা নাছিলোঁ, আৰু তেনেকৈ থাকি গ'লোঁ আৰু গানতে আহি গ'লোঁ। তাৰপিছত এতিয়া লাহে লাহে এতিয়াও চলি আছোঁ আৰু। আপোনাৰ গানৰ, আপুনি অকণমান সকলোতকৈ অলপ বেলেগ, গানৰ যিটো আপোনাৰ সুৰ হওক বা কথা হওক, আপোনাৰ অলপমান থলুৱা হিচাপে আপুনি লৈ যাবৰ কাৰণে চেষ্টা কৰে সদায়। এই যে আপুনি থলুৱা হিচাপে আপুনি গানবিলাক লৈ যায় বা আপুনি গানবিলাক গায়, আপুনি কাৰোবাৰ পৰা সহায় লয় নে আপুনি নিজে এইখিনি কনচেপ্টটো আপোনাৰ সম্পূৰ্ণৰূপে নিজা হয়? নাই, মইতো কাৰোৰ পৰা কনচেপ্ট নলওঁ। আজিলৈ মোৰ 96ৰ পৰা যিমানখিনি গীত মানুহৰ মাজলৈ গৈছে বা জনপ্ৰিয় হৈছে, মই কোনো গানৰ কাৰোৰ পৰা কনচেপ্ট আজিলৈ লোৱা নাই, আৰু মই নলওঁ। যিখিনি যেইকেইটা গীত অসমৰ মানুহৰ মাজলৈ গৈছে, সেইকেইটা গীত মোৰে সৃষ্টি হয় আৰু মোৰ কনচেপ্ট হয়, হয়তো লিখে বেলেগে। গতিকে মোৰ কি হয়, গান এটা যেতিয়া মই কম্প'জ কৰিবলৈ ওলাওঁ, তেতিয়া মোৰ আচলতে হয় তুমি কোৱাৰ দৰে মোৰ ফ'কটো বেছিকৈ আহে, ফ'ক কনচেপ্টটো, বা টিউনতো মোৰ ফ'ক এটা মানে গুণ এটা থাকে সুৰত। গতিকে তেনেকুৱা কথাবিলাকো মোৰ তেনেকুৱা হয় যে অলপমান সকলোৱে বুজি পোৱা হয়, অলপ গাঁৱৰ ফ্লেভাৰ মানে থকা সেনেকুৱা আৰু তেনেকুৱা। গতিকে মোৰ এইটো নিজে নিজে আহি যায়, সেইটোৱে আৰু। কেতিয়াবা এই থলুৱা ভাষা হিচাপে আপুনি যে থলুৱা ভাষাবিলাক চিলেক্ট কৰি লৈছে গানত, কেতিয়াবা আপুনি হাঁহিৰ পাত্ৰ হৈছেনে যে কি গান গাইছে এইবিলাক, মানে গাঁৱলীয়া ভাষাত গান গায়, এনেকুৱা এটা গান হ'ব পাৰে নেকি, এনেকুৱা হৈছেনে কেতিয়াবা আপোনাৰ লাইফত? নাই, প্ৰথমতে
মোক এবাৰ এই হেৰি দেহাজানতে মোকে শব্দটো আচলতে মই মকে ক'লোঁ সেইটোৰ কাৰণে অকণমান সমালোচনা এটা হৈছিলে মিউজিক ইণ্ডাষ্ট্ৰীত আচলতে মোকেই হ'ব লাগে কিন্তু মই মকে কৈ দিলোঁ মোকে সেইটো আৰু কাৰেকশ্যন নকৰিলোঁ মই তেনেকৈ থাকি গ'ল সেইটোৰ কাৰণে অকণমান সমালোচনা এটা হৈছিলে মোৰ মনত পৰিছে এতিয়া কিন্তু এতিয়া মই যিবিলাক কৰি আছোঁ এতিয়াতো মানুহে ভালেই পাইছে এইবিলাক ভাষাটো কোনেও ইউজ নকৰে বা নাজানেই আচলতে এইবিলাক ভাষা যে আমাৰ কথিত ভাষাটো আমি ঘৰত যিখিনি কথা আমি ৰাতিপুৱাৰ পৰা গধূলিলৈ আমি যিখিনি কথা আমি কৈ থকা হয় সেইখিনি কথাৰেওতো গান হয় এতিয়াহে শিকিছে মানুহে তাৰমানে এইবিলাক মোৰ বুলিয়ে ক'ব লাগিব মোৰ যেকেইটা গীত ওলাইছে মানে আমাৰ গাঁৱলীয়া ভাষাতে হওক বা থলুৱা ভাষাতে হওক সেইবিলাকৰ পৰা শুনি বা দেখি এতিয়া কিছুমানে দুই এটাই লোৱা হৈছে কৰা হৈছে সেইটোৱে কথা কিন্তু এতিয়া সমালোচনা নকৰে ভালে পায় এনেকুৱাও গান এটা কৰিব পাৰে দেখোন আপোনাৰ দৃষ্টিত যেনেকুৱা ধৰক জুবিন গাৰ্গক বহুত মানুহে ফ'ল' কৰি কিনে জুবিন গাৰ্গৰ সুৰেদি কিছুমান গান বা ছিংগাৰ ওলাইছে নতুন আপুনি ভাবে নেকি যে আপুনি যিহেতু এটা সুকীয়া আপোনাৰ স্থানটো সদায় সুকীয়া কুমাৰ ভৱেশ বুলি ক'লে অসমত হয়তো অসমত নহয় ৱৰ্ল্ডতে নাই তেনেকুৱা কিন্তু আপুনি বিচাৰে নেকি যে কুমাৰ ভৱেশ আৰু জন্ম পাওক মই সেইটো কিয় বিচাৰিম কাৰণ এনেই মই গম পাওঁ মোৰ কেইজনমান আছে মোৰ গান গায় কণ্ঠটো মোৰ দৰে চেষ্টা কৰে কিন্তু মোৰ দৰে হ'লে কি হ'ব একোতো লাভ নহ'ব সিহঁতৰ কাৰণ মই এটা কথা কওঁ আজিকালি যিখিনি নতুন শিল্পী বা গায়ক ওলাইছে শিল্পী নকওঁ মই গায়ক আজিকালি কি হৈছে নিজস্বটো ধৰিবই নোৱাৰে কাৰো নিজস্ব বোলা কণ্ঠ নাই আজিকালি এতিয়া তুমি মই এইটো কথা মই আগতেও কৈছোঁ তুমি দূৰত গান এটা শুনি থকা তুমি ক'ব নোৱাৰা কোনে গাইছে জুবিনে গাইছে নে কোনোবা নতুন ল'ৰাই গাইছে তুমি ক'ব পাৰিবা জানো কিন্তু আগৰ কেনেকুৱা আছিলে ভূপেনদাৰ গানবোৰ শুনিলে তুমি দূৰত শুনিলেও ক'ব পাৰা যে এইটো কোনে গাইছে ভূপেনদাই গাইছে খগেন মহন্তৰ গান শুনিলে তুমি ক'ব পাৰা খগেন মহন্তই গাইছে আৰু তোক হেৰিলৈ জুবিন অনুপম কৃষ্ণমণি চুতীয়া মই এই কেইটামানলৈ মানে ঠিকে আছিলে তাৰ পিছৰ পৰা মানে এই মানে চিষ্টেমটো আহি গ'ল যে গানটো কোনে গাইছে ধৰিব নোৱাৰে নেদেখিলে গতিকে সেইকাৰণে মই কওঁ নিজস্বটো লাগে আৰু মোৰ মানে কি মোৰ ডুপ্লিকেট হ'ব নালাগে মোৰ গান গাওক মোৰ ডুপ্লিকেট কিয় হ'ব লাগে নিজস্বটো মোৰ গানৰ পৰা গাই শিকি তাৰপিছত নিজস্ব এটা কণ্ঠ মানুহৰ মাজত মানে চিনাকি কৰি দিব লাগে তেতিয়াহে মানে ল'ৰা বা যোনে গায় আৰু চিনি পাব গতিকে এই মোৰ ডুপ্লিকেট হোৱাটো মই নিবিচাৰোঁ আৰু যোনে আমাৰ নতুনকৈ নতুন ল'ৰাবিলাক আহি আছে আৰু নিজস্ব কণ্ঠ হ'ব লাগে সেইটোৱে আৰু অ'কে আপুনি এগৰাকী গায়ক হিচাপে এই যে ষ্টেজত যেতিয়া আপুনি উঠে মই আপোনাৰ প্ৰগ্ৰেমটো ফাৰ্ষ্ট চাইছিলোঁ মিৰ্জাত ডিকে কলেজত আছিলে তো আপুনি যে ষ্টেজত উঠাৰ পৰা ইমান এটা এনাৰ্জি লৈ আপুনি গানবিলাক গায় আপুনি ষ্টেজৰ পৰা নামি আহি পাব্লিকৰ লগত একদম একেলগে পাব্লিকৰ মন জয় কৰে বা পাব্লিকৰ লগত নাচি নাচি যে গান গায় সেই এনাৰ্জিটো আপুনি কেনেকৈ পায় আৰু সেই এনাৰ্জিটো আচলতে ষ্টেজত উঠাৰ পিছত আহেনে আপুনি আগৰ পৰা প্লেনিং কৰে যে এনেকৈ গান গাম নাই আচলতে এইটো মোৰ কোনো প্লেনিং নহয় এইটো মোৰ জন্মগত বুলিয়ে ক'ব লাগিব কাৰণ মই যেতিয়াৰ পৰা ফাৰ্ষ্ট শ্ব' কৰিছিলোঁ ফাৰ্ষ্ট মানে প্ৰগ্ৰেম মই আৰু আমাৰ মই গুৱাহাটীৰ কথা ক'বলৈ নাযাওঁ আমাৰ এই অঞ্চলত জালুকবাৰীৰ পৰা আপ টু বঙাইগাঁৱলৈ মই মানে এইটো মোৰ সৃষ্টি বুলি ক'ব লাগিব কাৰণ মই প্ৰথম প্ৰগ্ৰাম আছিলে এইপিনে ক'ৰবাত আছিলে মই পাহৰি গ'লোঁ সেইখন প্ৰগ্ৰামত মানে মই তলৰ পৰা গীত গাই যাওঁ তেতিয়া কৰ্ডলেছ আছিলে আৰু সেই কৰ্ডলেছটো ময়ে ইয়াত মানে অ'পেনিং কৰা বুলি ক'ব লাগিব মানুহৰ মাজত চিনাকি কৰি মানে দিয়া বুলি কয় আৰু এতিয়াও মানুহে মই সেই দিনৰ পৰাই মঞ্চৰ তলৰ পৰা গীত গাই যাওঁ আৰু মই তলৰ পৰা গাওঁ মানুহবিলাকে বিচাৰি থাকে মানে ছিংগাৰজন ক'ৰ পৰা গাইছে আৰু তেতিয়া নতুন কনচেপ্ট আছিলেতো এইটো আজি প্ৰায় 20 বছৰ 98 কি 96 95ৰ কথা কৈ আছোঁ তেতিয়াতো এইবিলাক কৰ্ডলেছ দেখাই পোৱা নাছিলে মানুহে সেইটো নতুন কনচেপ্ট হৈ গ'ল সেই দিনৰ পৰাই মোৰ মানে এইটো থাকিয়ে গ'ল
মই এতিয়াও মই প্ৰগ্ৰামত মই তলৰ পৰাই গাই যাওঁ বাছ মই প্ৰথমতে হয়তো আজিকালি মই মানুহৰ মাজেৰে নাযাওঁ গ্ৰীণ ৰুমৰ পৰাই মই উঠি যাওঁ তলৰ পৰা কিন্তু মই মাজত মই নামি আহোঁ অডিয়েঞ্চৰ কাৰণ সেইটো জানে যে আৰু মই যদি এবাৰ নামি নাহোঁ তেতিয়া মানে মানুহবিলাকে অকণ বেয়া পায় হা ভৱিষ্যতে এইবাৰ আমাৰ ইয়াতে নামি নাহিল বেলেগ ঠাইবিলাকত নামি নামি যায় এতিয়া সেইটো মোৰ থাকিয়ে গ'ল আৰু এইটো বোধহয় থাকি যাবই মোৰ এইটো ওকে সেইটো এতিয়া আপোনাৰ পাব্লিক ডিমাণ্ড হৈ গ'ল নামি যোৱাটো এতিয়া পাব্লিক ডিমাণ্ড সেইটো ক'ব পাৰিব মানুহে দেখে আৰু সেইটো তাৰপিছত মই আপোনাক সুধিম যে ভৱেশ দাই যদি মিৰ্জা চকত আহি সোধা হয় ভৱেশ দাক যে ভৱেশ কলিতাক চিনি পায় নে বা ভৱেশ কলিতাৰ ঘৰ কোনটো হয়তো আপোনাৰ দৃষ্টিত বা আপোনাৰ থিয়ৰিত কিমানজন মানুহে চিনি পাব আপোনাক নাপাব এতিয়া ভৱেশ কলিতা বুলি চিনি নাপাব এই আমাৰ কিছুমানে চিনি পাব এইটো মোৰ এইখিনি ওচৰৰ মানুহে চিনি পাব কিন্তু ভৱেশ কলিতা বুলি এইটো কলিতাটো মুচাই গ'ল এতিয়া কুমাৰ ভৱেশে হৈ গ'ল এতিয়া কুমাৰ ভৱেশটোৰ কিবা এটা কাহিনী আছে এখন প্ৰগ্ৰামত এলাউন্স কৰি দিছিলে মানে কমিটিৰে এজনে কুমাৰ ভৱেশ বুলি কৈ দিলে সেইদিনাৰ পৰা কুমাৰ ভৱেশ হৈ গ'লো আৰু সেইটোৱে ওকে ভৱেশ দাৰ আটাইতকৈ ভাল পোৱা গায়ক কোন হয় মই কিশোৰ কুমাৰ ভাল পাওঁ আৰু তো এই লতা বাইদেউতো গ'লেই আৰু লতা মংগেশকাৰ আৰু সেই তাৰপিছত এই কুমাৰ চানু এইখিনিক মই ভাল পাওঁ আৰু অভিনেত্ৰী আৰু অভিনেতাৰ ক্ষেত্ৰত যদি আপোনাক ক'ব দিয়া হয় মই আগৰখিনি ভাল পাওঁ এতিয়াও কিছু ভাল হয় কিন্তু এতিয়া আৰু ক'ব নোৱাৰি কাৰণ ডেইলি চেঞ্জ হয় আজি যদি এজনীক দেখিছা কালি আৰু সেইজনীক দেখিছা তুমি কাক তুমি ভাল বুলি ক'বা সদায় বেলেগ বেলেগ আহিয়ে আছে দেখা গৈ কাৰণ আগৰ কথা বেলেগ আছিলে যে এইজনীয়ে মানে এতিয়াতো আৰু তোমাৰ ঘণ্টাত হিৰ'ইন চেঞ্জ হয় ঘণ্টাত চিনেমা হৈ থাকে 1 ঘণ্টাত দিনত বোধহয় 15-20খন চিনেমাই হয় আজিকালি কাক কোনটো হিৰ'ইনক তুমি ভাল লাগে বুলি ক'বা সেইকাৰণে সকলোকে ভাল লাগে এতিয়া নতুন যিখিনি আহিছে সকলোকে ভাল লাগে ওকে এতিয়া মই ভৱেশ দাক অকণমান ব্যক্তিগত কুৱেশ্যন এটা সুধিব বিচাৰিম ডেকা বয়সত ভৱেশ দাই প্ৰেমত কেইবাৰ পৰিছিল প্ৰেমততো সৰু সুৰা প্ৰেমততো পৰে আৰু সেইটো নজনাকৈ কিছুমান প্ৰেম হৈ যায় হা স্কুলত হয় তাৰপিছত কলেজত হয় আৰু গাঁৱত হয় এইবিলাক সৰু নাজানাকৈ হৈ যায় এনেকুৱা প্ৰেম হৈছিলে কিন্তু এইবিলাক খন্তেকীয়া কেইদিনমান থাকে কেইদিনমান পিছত পাহৰি গ'লোঁ হয়তো মোক পাহৰি গ'ল কোনোবাই হয়তো ময়ো পাহৰি গ'লোঁ কোনোবাক সেইটোৱে সেইটো সময়ত আৰু অলপ মানে কি কয় আৰু কি যুৱক বুলি কয় এইটো মানে উদ্যন্ত যুৱক নে কি যে কয় তেনেকুৱা আছিলোঁতো আৰু থাকে আৰু কিন্তু চিৰিয়াছলি নাছিলে এইবিলাক কাৰণ তেতিয়া বুজিয়ে পোৱা নাছিলোঁতো গতিকে তেতিয়া আৰু কাৰোবাক ভাল লাগিছিলে সেইটো প্ৰেম বুলি দুদিনমান ভাবিছিলোঁ তাৰপিছত 2 দিন পিছত শেষ আকৌ কাৰোবাক ভাল লাগিলে সেইটোও প্ৰেম বুলি সেইটোৱে আৰু মই আৰু এটা কথা সুধোঁ যেতিয়া প্ৰেমত পৰিছিল আপুনিতো একদম সৰুৰ পৰাই গান গাইছে এই কোনোবাই যে ধৰক আপোনাক এৰি থৈ গ'ল অলপমান দুখ লাগিছে সেই দুখৰ সময়খিনিত আপুনি গান গাইছে নে বেলেগ কিবা কৰিছে নাই সেইটো মই আজিলৈ কোনো ছোৱালী মোক এৰি যোৱা বুলি যে মই গান বনাইছোঁ আজিলৈ কোনেও ক'ব নোৱাৰে মই নিজে মোৰ মনত যি আহে তেনেকৈ গীত বনাওঁ আৰু মই কোনো ছোৱালী মোক এৰিও যোৱা নাই আৰু মই কাকো এৰাও নাই সেইটোৱে আৰু ওকে আপুনি একদম পুৰা ডিপ্ৰেশ্যন যেতিয়া মানুহৰতো টেনশ্যন থাকে বাৰু বহুত বেছি ডিপ্ৰেশ্যন হ'লে আপুনি কি কৰে গান শুনো ষ্টুডিঅ'ত আহি কাম কৰোঁ নহ'লে মোবাইলটো অকণমান পিটিকোঁ এইখিনিয়ে কৰোঁ তেতিয়া অকণমান মানে পাহৰি যাওঁ আৰু কিবা যদি মোৰ মানে অলপ বেয়া লাগে এনেকুৱা আৰু খং উঠিলে গালি দি দিওঁ আৰু মাৰো যাৰ ওপৰত খং উঠে হয়তো গালি দিম নহ'লে মাৰি দিম তেতিয়াহে খং উঠিলে গালি দিওঁ আৰু মাৰিবতো নোৱাৰোৱেই আজিকালি নহ'লে কোৰ্ট কাছাৰীত গুচি যাব আৰু অৱস্থা বেয়া হৈ যাব ওকে তো সেইটো যে কণ্ট্ৰলত ৰাখিছে সেইটো কাৰণে থেংক ইউ আজিকালি ভয় লাগে চিষ্টেমটো বেলেগ হৈ গ'লতো
ওকে তো যেহেতু দাদা আমাৰ প্ৰগ্ৰেমটো একদম বহুত কম সময়ৰ মই আপোনাক সদৌ শেষত সুধিব বিচাৰিম যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি পৰিকল্পনাটো মোৰ সৰুৰ পৰাই আছে এতিয়ালৈ কমপ্লিট হোৱা নাই মুম্বাইত সেটেল হোৱা পৰিকল্পনা এটা আছে সদায় আছে যেতিয়ালৈ মই নোৱাৰিম তেতিয়ালৈ থাকিবই আৰু এনেতো আৰু ভোজপুৰী বেংগলী বা বেলেগ ভাষাৰ গীতবোৰতো গাইছোৱে হিন্দীও গাইছো কিন্তু এতিয়া মোৰ মানে তাত হিন্দী ফিল্মত মানে গোৱা প্লেনিং এটা চলি আছে সেইটো হলে মোৰ মানে আৰু এটা ভাল খবৰ মোৰ কাৰণে হেইটোৰ কাৰণে অপেক্ষাত আছো আৰু বাকি আৰু নতুন নতুন সৃষ্টিৰ কাৰণে অপেক্ষাত আছো মানে কৰি আছো মানুহৰ মাজত যাতে ভাল ভাল গান মই দিব পাৰো আৰু মানুহৰ মাজত যাতে সদায় থাকিব পাৰো সেইটোৱে পৰিকল্পনা কৰি আছো এতিয়া মই আপোনাৰ ইফালে ৱালৰ পিনে চাই এটা বস্তু মই চালো এটা এই যে ৰুকসানা ৰুকসানাটো অকনমান ৰুকসানাটো আসলতে কি হয় অকনমান যদি কৈ ৰুকসানাটো এটো কেতিয়া হল সন্তু মই পাহৰি গলো এটো বহুত বছৰ হল এটো আসলতে HMV প্ৰডিউস কৰিছিল HMV কলকাতা আমাৰ গুৱাহাটীতে হৈছিল মানে কামখিনি ৰুকসানাটো হল মানে এটো ইসলামিক মানে শব্দ মানে কথাবিলাক তেতিয়া গোটেখিনি গান মই ৰুকসানা মানে কি গানখিনি মই ৰেডি কৰি মই লিটন দাই মিউজিক কৰিছিল লিটন বুলে তেখেতে মই কলো যে মই এটা এলবাম কৰিম যে গানখিনি ইমান ভাল পালে লিটন দাই তেতিয়া মানে HMV লগত কন্টাক্ট কৰিলে যেনেকৈ আৰু সিহঁতে মানে আমাৰ অসমৰ মানে কি ভাল ভাল এলবাম হলে বা ভাল মানে সিঙ্গাৰ বা গায়ক পালে সিহঁতে গোৱাই নহলে ফাইনেন্স বা প্ৰডিউস কৰে গতিকে এলবামটো গান কেইটা শুনি সিহঁতে ওকে কৰিলে ওকে কৰি খুব ধুনীয়াকে কৰিছে কামটো সিহঁতে আৰু গোটেই মানে ওয়ার্ল্ডতে পাবো ৰুকসানা এলবাম সিহঁতৰ HMV টো জানাই গোটেই নেটৱৰ্কটো জানাই তোমাৰ গতিকে ভাল মাৰ্কেটিং কৰিছে আৰু বহুত মানে মাইলেজ দিছে মানে গান কেইটা মানে বহুত দূৰলৈ গৈছে গানখিনি সেইটোৱে কথা গতিকে এতিয়াও মই ঈদ মেহফিলৰ মানে শৰ্ট গলে ৰুকসানা গানটো প্ৰথমতে গাবই লাগে ওকে এইটো গাবই লাগিব আৰু মানুহ মানে ৰুকসানা গানটোৰ কাৰণে যায় কিছু মানে অলপ দিন আগতে মই এই এটা ঠাইত গলো হালিগাঁও বুলি বিজয়নগৰ তাতো গৈয়ে মানে ওপেনিং ৰুকসানা গাইছো এতিয়া মই একদম সদহেগত এটা কোৱেশ্চন থাকিব আপোনাৰ যে এই যে আপোনালোকে গানত বহুতখিনি সময় ইনভেষ্ট কৰিব লাগে টকা ইনভেষ্ট কৰিব লাগে নাই বুলি ক'লে এটা গান ৰেডি কৰোতে মিনিমাম বাজেটত 1 পৰা 1.5 লাখ টকা এটা খৰচ লাগে এইখিনি খৰচ আপোনালোকে মানে ঘূৰাই পাইনে না আগতে পাইছিলো যেতিয়া কেসেট আছিল বা সিডি আছিল কিন্তু এতিয়াতো নাই আৰু এতিয়াতো এলবাম নাই তোমাৰ এতিয়া তুমি কাৰণ আমিতো বছৰত আমি 3টা বা 4টা গীত আমি নিজে দিবই লাগিব বাকি বেলেগৰ পৰা অহা বাৰু সিনেমাৰ গীত হওক চেৰেলৰ গীত হওক বা কোনোবাৰ গান হওক ወይ এটা গীত সিহঁতে বনাইছে মই গাব লাগে সেইটো বেলেগ কথা কিন্তু আমি নিজৰ ফালৰ পৰা বছৰত আমি 4টা 5টা গীত আমি মানুহৰ মাজত দিবই লাগে আৰু এটাকে আমি কৰিব লাগে আগতে আমি 8টা গীত কৰিব লগা হৈছিল এটা এলবাম বছৰত আমি 40টা 50টা গীত আমি নিজে কৰিব লাগে এতিয়া এটা গীত কৰিব লগা হৈছে মানে বছৰত 4টা মান গীত কৰিলে হৈ যায় কিন্তু ৰিটাৰ্ণটো নাই এতিয়া ৰিটাৰ্ণটো তুমি ক'ত দিবা প্লেটফৰ্ম ক'ত আছে তোমাৰ এটা তোমাৰ ইউটিউবত দিব লাগে তে ইউটিউবত আৰু বহুত কৈ দিয়াচোন বহুত লাখ লাখ টকা পায় কৰোৰ টকা পায় কিন্তু আমিহে জানো গান এটা দিয়াৰ পিছত কিমান ভিউজ বা কিমান মিলিয়নত কিমান টকা পায় সেইটো আমি জানো গতিকে নাই এই মানে মানুহৰ মাজত থাকিব লাগিবতো সেই কাৰণে আৰু আমি ৰিটাৰ্ণ নাপালেও আমি দিব লাগিবই আৰু সেইকাৰণে আৰু এনেকৈ চলি আছো ওকে ভৱেশ দা ইমানখিনি যে সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু নেক্সট আকৌ লগ পাম কিন্তু আপুনি যে ইমান ধুনীয়া ধুনীয়া কাম কৰিছে তাৰ কাৰণে সদায় শুভকামনা যাতে আৰু ভালকে কাম কৰিব পাৰে আৰু আপোনাৰ যেটো মুম্বাইত যোৱাৰ আশা অতি সোনকালে ফুলফিল হওক তাৰে কামনা কৰিছো আৰু আপোনালোকক কৈছো যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ এটা লাইকে মোক পৰৱৰ্তী ভিডিঅ' বনাত উৎসাহিত কৰে ধন্যবাদ